কিন্তু যি জাতিয়ে কেতিয়াও এনেকুৱা ধৰণৰ আক্ৰমণক কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাই, আজিও মই নাভাবোঁ যে তেওঁলোকৰ এই ষড়যন্ত্ৰ সফল হ'ব। এই কথা মই বিশ্বাস নকৰোঁ। আৰু অসমৰ জনতায়ো সেইকাৰণে এতিয়া এই ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে আৰু অসমৰ জনতাই দেখুৱাই দিলে যে ভাৰতীয় মানুহ, তোমালোকে দিল্লীয়ে কৈ দিয়া কথা বিভিন্ন প্ৰান্তত তোমালোকে সহ্য কৰিব পাৰা, দেশৰ গণতন্ত্ৰক যেতিয়া হত্যা কৰিব খোজে তেতিয়া তোমালোকে সহ্য কৰিব পাৰা, ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক ভৰিৰে মোহাৰি তছনছ কৰি দিব পাৰে, তোমালোকে সহ্য কৰিব পাৰা। কিন্তু অসমৰ জনতাই এই অন্যায় এনেকুৱা অসাংবিধানিক কাৰ্যক কেতিয়াও সহ্য নকৰে। এই কথা অসমৰ জনতাই দেখুৱাই দিব। আৰু সেইকাৰণে অসমৰ জনতা জগাৰ পাছত ভাৰতীয় মানুহ হাৰ পাই উঠিছে। আৰু অসমৰ জনতা জগাৰ পিছত পৃথিৱীৰ বিভিন্ন প্ৰান্তত, পৃথিৱীৰ বিভিন্ন মানুহে বিভিন্ন ৰাষ্ট্ৰত এই আইনৰ বিৰোধিতা কৰিছে। কথা এটাই, এই আইনখন ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু শক্তিশালী গণতন্ত্ৰৰ সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে অত্যন্ত ভয়াৱহতাৰ ইংগিত কঢ়িয়াই আনিব। আৰু সেইকাৰণে ৰাষ্ট্ৰসংঘয়ো ইয়াৰ বিৰোধিতা কৰিছে, সকলোৱে বিৰোধিতা কৰিছে। এইকাৰণে এইখন আইনে ভাৰতীয় সম্প্ৰদায়, ভাৰতীয় সমাজ, ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতি, ভাৰতীয় মানুহৰ সমন্বয় আদৰ্শ, ভাৰতীয় মানুহৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, ভাৰতীয় মানুহৰ সমাজ সংস্কৃতি সভ্যতা সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এই আইন অত্যন্ত ভয়াৱহ। কেৱল মাত্ৰ অসমীয়া মানুহৰ ভৱিষ্যতক অন্ধকাৰৰ বিষয়ে ঠেলি দিয়াই নহয়, ভাৰতীয় মানুহৰ কাৰণেও এইখন আইন অত্যন্ত ভয়াৱহ। সেইকাৰণে চাৰিওফালে অসম জগাৰ পাছত ভাৰতীয় মানুহ জানিছে, পৃথিৱীতো ইয়াৰ ব্যাপক প্ৰতিবাদ চলিছে। গতিকে ৰাইজ, মই দীঘলীয়া কৰিব খোজা নাই, কেৱল এটাই কথা কৈছোঁ, সকলোৱে গণতান্ত্ৰিক অহিংস সংগ্ৰামত বিশ্বাস ৰাখক। গণতান্ত্ৰিক অহিংস সংগ্ৰামৰ যি শক্তি, সেই শক্তি আন কোনো সংগ্ৰামত নাই। পৃথিৱীৰ সমাজ পৰিৱৰ্তনৰ ইতিহাসত যিমানবোৰ গণসংগ্ৰাম চলিছে, তাই সেই সংগ্ৰামসমূহত গণতান্ত্ৰিক সংগ্ৰামে নিজৰ শক্তি দেখুৱাই আহিছে, নিজৰ শক্তিক প্ৰতিষ্ঠা কৰি আহিছে। আৰু সেইকাৰণে অসমৰ জনতাৰ ওপৰত মোৰ বিনম্ৰভাৱে আহ্বান, সকলোৱে গণতান্ত্ৰিক আদৰ্শ, গণতান্ত্ৰিক চিন্তা চেতনা আৰু গণতান্ত্ৰিক গণসংগ্ৰামত বিশ্বাস ৰাখি আমি আমাৰ ইচ্ছিত লক্ষ্যত আমি সকলো উপনীত হ'ব লাগিব। অন্যায় নাইকিয়া কৰি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। যি অবিচাৰ চলাইছে, এই অবিচাৰৰ অৱসান হ'ব লাগিব। অসমত অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণ, অসমীয়া খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত নোহোৱালৈকে এই সংগ্ৰাম চলিব। আৰু এই সংগ্ৰাম অসমীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম। গতিকে ৰাইজ, আমি দীঘলীয়া বুলি কোৱা কথাটোৰ লগত তেওঁলোকে দিব খোজা মিনিংটো ইয়াত নাই। 21 চনৰ মিনিংটো দিব খোজে, সেই মিনিং নাই। আমি অসমৰ জনগণে বাৰে বাৰে প্ৰতাৰিত হৈ আহিছোঁ। অসমক বাৰে বাৰে তেওঁলোকে লুণ্ঠনৰ ভূমি হিচাপে ব্যৱহাৰ কৰে। সম্পদ লুণ্ঠন হয় আৰু সম্পদৰ ওপৰত আমাৰ অধিকাৰ কেতিয়াও অসমীয়া জনগণৰ সাব্যস্ত নহয়। এয়াই হ'ল দিল্লীৰ নীতি। গতিকে এই নীতি এইবাৰ অৱসান কৰিব লাগিব। আৰু সেইকাৰণে আমি যে সংগ্ৰাম কৰি আছোঁ, বাৰে বাৰে দীঘলীয়া হ'ব, মূল লক্ষ্য অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, সম্পদৰ ওপৰত ৰাজনৈতিকভাৱে অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, ভাষা সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম। গতিকে এই মিনিং, যিটো অৰ্থ, ইয়াক তেওঁলোকে যিটো এটা বেলেগ অৰ্থ দিবলৈ চেষ্টা কৰিছে, তেওঁলোকেহে এজেণ্ডাক লৈ কাম কৰে। আমাৰ এজেণ্ডা জাতীয় এজেণ্ডা, জাতি ৰক্ষাৰ এজেণ্ডা। আমাৰ ইয়াত বেলেগ কোনো এজেণ্ডা নাই। কোনোবাই যিটো তেওঁলোকে বেলেগ ধৰণৰ এটা অৰ্থ দিব খোজে, জাতিৰ ভৱিষ্যত ৰক্ষাৰ এজেণ্ডাই আমাৰ মূল এজেণ্ডা। তেওঁলোকৰ দৰে 500 টকীয়া 1000 টকীয়া নোট বিলাই মানুহক গুণগত ৰাজনীতিক ধ্বংস কৰি, গুণগত ৰাজনীতিৰ পৰিৱেশ নিষেধ কৰি, বগা ভাত ছটিয়াই কাউৰীক আমন্ত্ৰণ কৰাৰ ৰাজনীতিক লক্ষ্য আমাৰ অসমৰ জনগণৰ নহয়। অসমৰ জনগণৰ লক্ষ্য নীতি আৰু আদৰ্শত প্ৰতিষ্ঠিত সমাজ হ'ব লাগে। তাত জনতাই নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে নিজৰ অধিকাৰসমূহ যাতে সকলোৱে স্বচ্ছন্দে উপভোগ কৰিব পাৰে। ৰাজনীতি, ৰাইজৰ ৰাজনীতি জনতাৰ পক্ষত হয়, তাত কোনোৱে সাহস কৰিব নোৱাৰে নিজৰ কাৰণে চেনেল গঢ়াৰ, নিজৰ কাৰণে পেপাৰ খোলাৰ কোনো সাহস যাতে অসমৰ জনতাই, যিসকল
অসমত নহয় আৰু সেইকাৰণে তেওঁলোকে এই পৰিৱেশ দেখি থকাৰ কাৰণে তেওঁলোকে ভাবে যে অসমত পইচা ছটিয়াই দিব আৰু তেওঁলোকক চাৰিওফালে উঠি পৰি তেওঁলোকক ভোট দিব। সেই দিনৰ অৱসান হ'ব লাগিব। অসমত গুণগত ৰাজনীতিৰ পৰিৱেশ আহিব লাগিব। অসমত আদৰ্শ নীতি খিলঞ্জীয়াবাদী দৰ্শন জাতীয়তাবাদী দৰ্শনৰ আধাৰত অসমৰ জনতাই নিজৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব খোজে। এইটোৱেই হ'ল আমাৰ এই সংগ্ৰামৰ মূল লক্ষ্য। এয়াই অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত প্ৰতিষ্ঠা কৰাৰ আমাৰ সংগ্ৰামৰ মূল এজেণ্ডা। গতিকে ৰাইজ, মই আপোনালোকৰ ওচৰত পুনৰবাৰ সংগ্ৰামী অভিনন্দন জনাই সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা জনাই আপোনালোকৰ পৰা আমি ছাত্ৰ সন্থাৰ পৰিয়ালে সংগ্ৰামী যিসকল নেতৃত্ব গ্ৰহণ কৰিছোঁ সকলোৱে আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে সংগ্ৰাম অতি শক্তিশালী আৰু বলিষ্ঠভাৱে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। অসমীয়া জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ এই মহাসংগ্ৰামত অসমৰ সমাজ জীৱনলৈ ৰাইজে আশা কৰি থকা উদিত সূৰ্যই যাতে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে, য'ত আমি থিয় হৈ ঐক্যবদ্ধভাৱে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একেলগে সমস্বৰে আমি ক'বলৈ সক্ষম হ'ব পাৰোঁ, জয় আই অসম ধ্বনি দিবলৈ আমি সক্ষম হ'ব পাৰোঁ। সেই দিন আমি সকলো আশা কৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ সেই দিন সমাগত, য'ত অসমীয়া জাতীয় সত্তা জাতীয় জীৱনত গৌৰৱ উজ্জ্বল বিজয় ধ্বজাৰ তলত আমি অসমীয়া জনতা সমবেত হ'ম আৰু সমস্বৰে গাম অসমীয়া মানুহৰ জয় গান, য'ত আমি সমস্বৰে চিঞৰিম জয় আই অসম। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। কা বাতিল হ'বই লাগিব, কা বাতিল হ'বই লাগিব, কা বাতিল হ'বই লাগিব, কা বাতিল কৰক, কা বাতিল কৰক, কা বাতিল কৰক। জয় আই অসম, জয় আই অসম।